নমস্কাৰ শিক্ষাগুৰুসকল মই আজি এই ভিডিঅ'টিৰ জৰিয়তে নিষ্ঠা 3.0 FLNৰ তৃতীয় আৰু চতুৰ্থ কোৰ্স যেটা উপলব্ধ হৈছে দীক্ষা এপত সেই বিষয়ে সবিশেষ জনাবলৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো আসলতে এই ভিডিঅ'টো আমি আগতেই বনাব লাগিছিল কিন্তু বিভিন্ন ব্যস্ততামূলক কাৰ্যসূচীৰ বাবে এই ভিডিঅ' বনোৱাৰ প্ৰক্ৰিয়া পৰা অলপ দিন আঁতৰত থাকিব লগা হৈছিল হেহে দেৰিকৈ হলেও এই ভিডিঅ'টো লৈ আহিছো আৰু আপোনালোকে দীক্ষা এপৰ জৰিয়তে নিষ্ঠা 3.0 FLNৰ যেটো ক্লাছ 1 ৰ পৰা 5 লৈকে থকা বিদ্যালয়সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় এই ট্ৰেইনিংটোৰ যে তৃতীয় আৰু চতুৰ্থ কোৰ্স উপলব্ধ হৈছে সেই কোৰ্স কেইটা আপোনালোকে কেনেকৈ সাৰ্চ কৰিব বা সাৰ্চ কৰি কেনেকৈ জয়েন কৰিব বা ইয়াৰ কেতিয়ালৈকে ডেট আছে লাষ্ট ডেট টু জয়েন অৰ্থাৎ জয়েন কৰাৰ লাষ্ট ডেট কেতিয়াৰ ভিতৰত শেষ কৰিব লাগিব এই সকলোবোৰ সামৰি এই ভিডিঅ'টোত মই প্ৰস্তুত কৰিছো আপোনালোকে চালে এই সকলোখিতে কথা জানিব পাৰিব পোনপ্ৰথমে আপুনি আপোনালোকৰ মোবাইলত থকা দীক্ষা এপলৈ যাব লাগিব গৈ তাত আপোনালোকে এনেকুৱা এটা পেজ দেখিব ইয়াতে আপোনালোকে কি কৰিব লাগিব সাৰ্চ যেটো বাটন আছে আপোনালোকক মই এটো দেখাই দিছো ৰঙা চিনেৰে হে সাৰ্চ বাটনত গৈ সাৰ্চ বাটনত ক্লিক কৰি দিলে এটা পেজ আহিব এনেকুৱা এটা পেজ আহিব সাৰ্চ দীক্ষা তাৰ তলতে আপোনালোকে তাতে লিখি সাৰ্চ বুলি যত আছে তাতে লিখিব পাৰিব AS ড্ৰেছ FLN কৰি আপোনালোকে এই কাখতে থকা যেটো সাৰ্চ বাটন আছে সাৰ্চ বাটনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিলে আপোনালোকৰ যি FLNৰ যি কেইটা কোৰ্স এতিয়ালৈকে উপলব্ধ হৈছে গোটেই কেইটা মিডিয়ামত হে গোটেই কেইটা মিডিয়ামৰ আপোনালোকৰ কোৰ্স কেইটা আপোনালোকৰ ইয়াত উলাই যাব আপোনালোকে দেখিছে AS FLN ইন্ট্ৰডাকচন টু FLN মিছন আছে FLN মিছনৰ পৰিচয় এটো প্ৰথম কোৰ্সটো ঠিক তেনেদৰে আন্ডাৰষ্টেণ্ডিং লাৰ্নাৰ্ছ হাউ টু চিলড্ৰেন লাৰ্ন শিক্ষাৰ্থীসকলক বুজা শিশুৱে কেনেদৰে এনেদৰে আপোনালোকে গোটেই কোৰ্সখিনি AS FLN লগা গোটেই কোৰ্সখিনি আপোনালোকে দেখিবলৈ পাব তাৰে প্ৰথমটো আপোনালোকে গম পাইছে এটো ইতিমধ্যে সকলোৱে সম্পূৰ্ণ কৰিছে বা সাৰ্টিফিকেটটো ডাউনলোড কৰিছে এটো হৈছে প্ৰথমটো তাৰ পাছতে দুই নম্বৰটো আপোনালোকে হেক কৰিছে ইতিমধ্যে AS FLN শিফটিং টুৱাৰ্ডছ কম্পিটেন্সি বেসড এডুকেশন দক্ষতা আধাৰিত শিক্ষাৰ দিশে পৰিৱৰ্তন এটো দুই নম্বৰ আছিল ইয়াৰো লাষ্ট ডেট ইতিমধ্যে হৈ গৈছে হেক হৈ গৈছে এই দুটা কোৰ্স আপোনালোকৰ ইতিমধ্যে হেক হৈছে আৰু আশা কৰিছো আপোনালোক সকলোৱে সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিছে ইয়াৰ পাছতে 3 নম্বৰটো আছে আপোনালোকৰ AS FLN আন্ডাৰষ্টেণ্ডিং লাৰ্নাৰ্ছ হাউ চিলড্ৰেন লাৰ্ন এটো আপোনালোকে দেখিছে এটো হল ইংলিশ মিডিয়াম আৰু তাৰ তলতে আছে আসামিজ মিডিয়ামটো AS FLN শিক্ষাৰ্থীসকলক বুজা শিশুৱে কেনেদৰে শিকে এতিয়া আপোনালোকৰ যেটো মিডিয়াম আপোনালোকৰ বাবে সুবিধাজনক হয় ইংৰাজী যদি আপোনালোকৰ সুবিধাজনক পায় ইংৰাজীত জয়েন কৰিব অসমীয়াত সুবিধাজনক হলে অসমীয়াত জয়েন কৰিব মুঠৰ ওপৰত কথাটো আমি বুজিব লাগে আৰু বুজাৰ লগতে আপোনালোকে পৰীক্ষাটো দিব লাগিব এটো মনত ৰাখিব লাগিব আৰু কি কৰিব লাগিব সাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব গতিকে এইটোৰ আপোনাৰ 3 নম্বৰ যেটো কোৰ্স 3 নম্বৰ কোৰ্সৰ লাষ্ট ডেট হৈছে লাষ্ট ডেট টু জয়েন হৈছে 2/1/2022 অৰ্থাৎ 2022 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ আৰু শেষ কৰিব লাগিব জানুৱাৰী মাহৰে 6 তাৰিখৰ ভিতৰত মই আপোনালোকক এটা অনুৰোধ জনাম মোৰ ফালৰ পৰা হেতু হৈছে যে আপোনালোকে 2 তাৰিখলৈ জয়েন কৰিবলৈ নথব এটো আপোনালোকে আজিয়ে পাৰিলে বা কাইলৈ জয়েন কৰি দিব আৰু যেটো কোৰ্স এন্ডেড আছে 6 তাৰিখ হেতু আপোনালোকে 6 তাৰিখলৈ নাৰাখি পাৰিলে 4 তাৰিখৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব এই কথাটো মই এইভাবে কৈছো যে কেতিয়াবা কি হয় আপোনালোকৰ সাৰ্টিফিকেটখন ডাউনলোড নহয় বা কেতিয়াবা কি প্ৰবলেম দেখায় এপটোৱে প্ৰবলেম দেখাব পাৰে বা মোবাইলে প্ৰবলেম দেখাব পাৰে বা টেকনিক্যাল ৰিজন থাকিব পাৰে এই সাৰ্টিফিকেটখন ডাউনলোড নোহোৱাৰ এটা মূল কাৰণ হ'ব পাৰে যে কোৰ্সটো কমপ্লিট নহব পাৰে কোৰ্সটো কমপ্লিটেড দেখায় কমপ্লিশন দেখায় কিন্তু তাত কি হয় সাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ যাওঁতে দেখায় যে এখন 15 দিনৰ পিছত দিয়া হ'ব কিন্তু এটো নাহে ইয়াৰ কাৰণটো হৈছে কোৰ্সটো কমপ্লিট নহয় মাজে মাজে স্কিপ হৈ থাকি যায় গতিকে যদি আপোনালোকে দুদিন আগতে কমপ্লিট কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে এই কামটো কাৰোবাৰ হতুৱাই বা কাৰোবাৰ জৰিয়তে কৰাই ল'ব পাৰিব মই ইতিমধ্যে এই প্ৰবলেমটো পাইছো বিভিন্নজন শিক্ষকক মই এই সমাধানটো দিছো যে এবাৰ ডিলিট কৰিব লাগে এপটো ডিলিট কৰি পুনৰ ৰি লগইন কৰিব লাগে খালি ৰি লগইন কৰোতে কি কৰিব লাগে
এই যে আগৰ লগইন আইডিটো মানে এতিয়া কোৰ্সটো যেটো লগইন আইডি কৰা হৈছিল সেই লগইন আইডিৰে লগইন কৰিব লাগে ইয়াৰ পাছতে এটো হল আপোনালোকৰ 3 নম্বৰ কোৰ্সটো এটো আপোনালোকে অতি সোনকালে কৰিব লাগিব গতিকে যেন পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পাছৰ যেটো কোৰ্স আছিল সেই কোৰ্সটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে এটো এবাৰ পুনৰবাৰ চাই লওক আন্ডাৰষ্টেণ্ডিং লাৰ্নাৰ্ছ হাউ চিলড্ৰেন লাৰ্ন শিক্ষাৰ্থীসকলক বুজায় শিক্ষকে কেনেদৰে শিকে এটো আপোনালোকে 1 তাৰিখৰ ভিতৰত জয়েন কৰিব আৰু 4 তাৰিখৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পাছতে 4 নম্বৰ যেটো কোৰ্স আছে এটো হৈছে এটো ASFLN ইনভলভমেন্ট অফ পেৰেন্টছ এণ্ড কমিউনিটিজ ফৰ FLN আৰু অসমীয়াটো হৈছে ASFLN FLNৰ কাৰ্য ৰূপায়নৰ ক্ষেত্ৰত অভিভাৱক আৰু কমিউনিটিৰ মানে ইনভলভমেন্ট এই ইংৰাজী আৰু অসমীয়া মই দুটা আপোনালোকক দেখাই দিছো যেটোতে আপোনালোকৰ জয়েন কৰিবলৈ মন যায় হেতুতে কৰিব এতিয়া ইয়াৰ লাষ্ট ডেটটো জয়েন হৈছে আপোনালোক দেখিব পাৰিছে 14/1/2022 অৰ্থাৎ 2022 চনৰ জানুৱাৰী মাহৰ 14 তাৰিখৰ ভিতৰত জয়েন কৰিব লাগিব মই এটো কওঁ যে আপোনালোকে এটো এতিয়াই জয়েন কৰি থওক জয়েন কৰিলে আপোনালোকৰ একো প্ৰবলেম নহয় জয়েন কৰাৰ পাছত লাহে লাহে আপোনালোকে ট্ৰেইনিং প্ৰশিক্ষণটো কৰি থাকিব পাৰিব আৰু 18 তাৰিখৰ ভিতৰত শেষ কৰিব লাগিব বুলি দিছে আৰু মই আপোনালোকক অনুৰোধ জনাম যে 18 তাৰিখলৈ আপোনালোকে নাথাকি আপোনালোকে এটো 16 তাৰিখৰ ভিতৰত পাৰিলে সোনকালে কৰক কিন্তু 16 তাৰিখৰ পাছলৈ নথব 16 তাৰিখৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰিব এই কাৰণটো একেই যে সাৰ্টিফিকেট ডাউনলোডৰ ক্ষেত্ৰত প্ৰবলেম হ'ব পাৰে এদিন দুদিন আগতে কৰি থলে সাৰ্টিফিকেটৰ কাৰণে কিবা প্ৰবলেম হলে আপোনালোকে দুই এজনক দেখাব পাৰিব গতিকে এনেদৰে আপোনালোকে গৈ এই কোৰ্স কেটা জয়েন কৰিব পাৰিব আৰু জয়েন কৰি যিমান পাৰে সোনকালে এই কোৰ্সটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব পাৰিলে দুইটাতে কৰিব অসমীয়া ইংৰাজী নোৱাৰিলে এটাত কৰিলেও হ'ব ইমান দুইটাতে কৰাটো বাধ্যতামূলক নহয় আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে নিষ্ঠা FLNৰ তৃতীয় আৰু চতুৰ্থ কোৰ্স কেনেদৰে জয়েন কৰিব লাগিব কেতিয়া শেষ কৰিব লাগিব আপোনালোকে জানিব পাৰিলে আৰু লগতে আশা ৰাখিছো আপোনালোকে মই যেসমূহ ভিডিঅ' বনাইছো এই ভিডিঅ'সমূহ আপোনালোকৰ বাবে কামত আহিছে উপযোগী হৈছে আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ কোৰ্সটো কৰাত বা বিচাৰি পোৱাত সুবিধা হৈছে অৱশ্যে মই ভিতৰৰ ডিটেইলছ ভিডিঅ'খিনি দিয়া নাই কাৰণ মই ভাবো যে এইখিনি নিজে পঢ়াটো উচিত নিজে পঢ়ি নিজে পৰীক্ষাটো দিলে অন্তত আমাৰ বহুতখিনি জ্ঞান অৰ্জন হ'ব আৰু আমাৰ যিমানখিনি জ্ঞান অৰ্জন হ'ব সেই জ্ঞান অৰ্জন কৰিলে আমাৰ যেটো এতিয়া নতুন FLN আহি আছে NEP 2020 আমাৰ প্ৰযোজ্য হ'বলৈ গৈ আছে এই কামবোৰত এই কোৰ্সটোৱে অৰ্থাৎ নিষ্ঠা FLNটোৱে বহুত কামত দিব বুলি মই আশাবাদী গতিকেলৈ সেইভাবে সকলো শিক্ষক শিক্ষয়িত্ৰীকে মই নিজাববীয়াকৈ এই কোৰ্সটো কৰিবলৈ অনুৰোধ জনাইছো আৰু এই কোৰ্সটো অন্তত যিখিনি কথা মনত ৰাখি যদি আমি ক্লাছৰুমত ইমপ্লিমেন্ট কৰিবলৈ যাওঁ প্ৰযোজ্য কৰিবলৈ যাওঁ প্ৰয়োগ কৰিবলৈ যায় তেতিয়ালে শিক্ষাৰ্থীসকল বহু পৰিমাণে লাভান্বিত হ'ব ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আপোনালোকে দি থকা সাহস আৰু প্ৰেৰণাৰ বাবে সহায় আৰু সমৰ্থনৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আৰু লগতে শুভকামনা জ্ঞাপন কৰিছো ধন্যবাদ